নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে ৮০টা প্ৰশ্ন লৈ আহিছোঁ। তাৰে দুটা ভাগত ভাগ কৰা হৈছে, পাৰ্ট 1 আৰু পাৰ্ট 2। তো আজি মই আপোনালোকৰ পাৰ্ট 1ত 40টা কুৱেশ্যন আছে। চব 40টা কুৱেশ্যন আপোনালোকে চাই যাব, বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভালদৰে চাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কৰিব। আজিৰ পাৰ্ট 1ৰ প্ৰথম প্ৰশ্ন, পুৰণি অসমীয়া প্ৰাচীন নাম কি? অপশ্যন এ কামৰূপ, বি প্ৰাগজ্যোতি পুৰুষ, চি অসম, ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কামৰূপ। পুৰণি অসমৰ প্ৰাচীন নাম হ'ল কামৰূপ। 2 নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমক কেইটা ভাগত বিভক্ত? অপশ্যন এ 2টা, বি 3টা, চি 4টা, ডি 6টা। ইয়াৰে শুদ্ধ উত্তৰটো চি 4টা। প্ৰাচীন অসমক 4টা ভাগত বিভক্ত। 3 নম্বৰ প্ৰশ্ন, নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ অসমত, বি প্ৰাগজ্যোতি পুৰুষত, চি কামৰূপত, ডি এটাও নহয়। ইয়াৰে উত্তৰ বি প্ৰাগজ্যোতি পুৰুষত। নৰকাসুৰৰ ৰাজধানী প্ৰাগজ্যোতি পুৰুষত আছিল। 4 নম্বৰ প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন এ কৌম বংশ, বি মৌৰ্য বংশ, চি ভৌম বংশ, ডি অসুৰ বংশ। ইয়াৰে শুদ্ধ উত্তৰটো চি ভৌম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো হ'ল ভৌম বংশ। 5 নম্বৰ প্ৰশ্ন, বাণ ৰজাৰ কন্যাৰ নাম কি আছিল? এ কমল কুঁৱৰী, বি উষা, চি চিত্ৰগংগা, ডি এটাও নহয়। অপশ্যন বি উষা। বাণ ৰজাৰ কন্যাৰ নাম আছিল উষা। 6 নম্বৰ প্ৰশ্ন, অগ্নিগড় ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰত, বি ডিব্ৰুগড়ত, চি কমতাপুৰত, ডি শোণিতপুৰত। এনচাৰ এ তেজপুৰত। অগ্নিগড় তেজপুৰত অৱস্থিত। 7 নম্বৰ প্ৰশ্ন, অগ্নিগড় কোনে সজাইছিল? অপশ্যন এ শ্ৰীকৃষ্ণই, বি ভাস্কৰ বৰ্মনে, চি বাণ ৰজাই, ডি হৰ্ষবৰ্গে। অপশ্যন বি চি বাণ ৰজাই। অগ্নিগড় বাণ ৰজাই সজাইছিল। 8 নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? অপশ্যন এ হৰিপাল, বি বৃষপাল, চি ক্ষুদ্ৰপাল, ডি হৃদভদ্ৰ। ইয়াৰে শুদ্ধটো বি বৃষপাল। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল বৃষপাল। 9 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ ৰজাৰ নাম কি আছিল? অপশ্যন এ শিলভদ্ৰ, বি নীলাধ্ৰ, চি ত্যাগ সিংহ, ডি ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো ত্যাগ সিংহ। শালস্তম্ভৰ বংশৰ ৰজাৰ নাম আছিল ত্যাগ সিংহ। প্ৰশ্ন, বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি ভগদত্ত, চি পাল বৰ্মন, ডি বিশ্বসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো এ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ ৰজা আছিল ভাস্কৰ বৰ্মন। 11 নম্বৰ প্ৰশ্ন, কালিকা পুৰণি কোন শতিকাৰ ৰচনা কৰা হৈছিল? এ নৱম শতিকাৰ, বি সপ্তম শতিকাৰ, চি অষ্টম শতিকাৰ, ডি দশম শতিকাৰ। ইয়াৰে শুদ্ধটো ডি দশম শতিকাৰ। কালিকা পুৰাণ দশম শতিকাৰত ৰচনা কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কোনে স্থাপন কৰিছিল? অপশ্যন দিয়া আছে এ বিশ্বসিংহই, বি শিৱসিংহই, চি নীলধ্বজ সিংহই, বি বাণ ৰজাই। ইয়াৰে শুদ্ধটো হ'ল এ বিশ্বসিংহ। কোচ ৰাজ্য বিশ্বসিংহই স্থাপন কৰিছিল। 13 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন দিয়া আছে এ ধৰ্মপাল, বি বৃষপাল, চি নিত্যপাল, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নিত্যপাল। চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল নিত্যপাল। 14 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল? এনচাৰ বি 1189 খ্ৰীষ্টাব্দত। চুতীয়া ৰাজ্য 1189 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। 15 নম্বৰ প্ৰশ্ন, সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ শুক্লধ্বজ, বি বিশ্বসিংহ, চি নীলধ্বজ, ডি ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰ হ'ল চি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠা নীলধ্বজে কৰিছিল। প্ৰশ্ন, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, বি ধৰ্মনাৰায়ণ, চি স্বৰ্গনাৰায়ণ, ডি জয়ধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি স্বৰ্গনাৰায়ণ। অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথম স্বৰ্গদেউ আছিল স্বৰ্গনাৰায়ণ। 13 নম্বৰ প্ৰশ্ন, কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে এ জয়ধ্বজ সিংহ, বি শিৱসিংহ, চি বল্লভাই দেৱ, ডি চুলতান ভাই। ইয়াৰে এনচাৰটো হৈছে জয়সিংহ। জয়সিংহ ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
18 নম্বৰ প্ৰশ্ন আহোম ৰজাৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি অপশ্যন দি আছে এ ৰুদ্ৰসিংহ বি চন্দ্ৰকান্ত সিংহ চি শুক্ৰধ্বজ ডি জয়ধ্বজ সিংহ ইয়াৰে এনচাৰটো বি চন্দ্ৰকান্ত সিংহ আহোম ৰজাৰ অন্তিমজন স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ 19 নম্বৰ প্ৰশ্ন বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ অপশ্যন এ টাই ভাষা ডি উৰ্দু ভাষা চি ইংৰাজী ভাষা ডি সাংস্কৃতিক ভাষা ইয়াৰে এনচাৰটো এ টাই ভাষা বুৰঞ্জী শব্দটো টাই ভাষাৰ শব্দৰ পৰা আহিছে নম্বৰ প্ৰশ্ন আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল অপশ্যন এ চুহুংমুং বি চুকাফা চি দিহিঙীয়া ৰজা ডি ৰুদ্ৰসিংহ ইয়াৰে শুদ্ধটো বি চুকাফা আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম আছিল চুকাফা 21 নম্বৰ প্ৰশ্ন আহোমসকলে অসমলৈ কেতিয়া আহিছিল অপশ্যন এ 1224 খ্ৰীষ্টাব্দ 1234 খ্ৰীষ্টাব্দ 1228 খ্ৰীষ্টাব্দ 1342 খ্ৰীষ্টাব্দ অপশ্যন চি 1228 খ্ৰীষ্টাব্দ আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিল নম্বৰ প্ৰশ্ন কোচ ৰাজ্যৰ কেতিয়া বিভক্ত কৰা হৈছিল ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল বি 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্যৰ 1581 খ্ৰীষ্টাব্দত বিভক্ত কৰা হৈছিল 23 নম্বৰ প্ৰশ্ন চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল অপশ্যন এ মল্লদেৱ বি চুকাফা চি শংকলা ডি শুক্লধ্বজ ইয়াৰে শুদ্ধ উত্তৰটো বি শুক্লধ্বজ চিলাৰায় দেৱৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ 20 নম্বৰ প্ৰশ্ন নাৰায়ণৰ প্ৰকৃত নাম কি আছিল অপশ্যন এ মল্লদেৱ বি কমতাশ্বৰ বি সুদেনভো ডি শুক্লধ্বজ ইয়াৰে শুদ্ধ উত্তৰটো এ মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল মল্লদেৱ 25 নম্বৰ প্ৰশ্ন কছাৰীসকলে কোনটো গোষ্ঠীৰ লোক অপশ্যন এ বড়ো বি দেউৰী চি মংগোলীয় ডি এটাও নহয় ইয়াৰে উত্তৰ চি মংগোলীয় কছাৰীসকল মংগোলীয় গোষ্ঠীৰ লোক 20 নম্বৰ প্ৰশ্ন চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে অপশ্যন এ দেউৰী বি গুৰু চি আপা ডি প্ৰভু এনচাৰ এ দেউৰী চুতীয়াসকলৰ পুৰোহিতক দেউৰী বুলি সম্বোধন কৰে 27 নম্বৰ প্ৰশ্ন চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল অপশ্যন এ ৰুদ্ৰসিংহ বি বীৰপাল চি ধৰ্মপাল ডি ৰত্নপাল ইয়াৰে শুদ্ধটো বি বীৰপাল চুতীয়াসকলৰ ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা বীৰপাল আছিল 23 নম্বৰ প্ৰশ্ন পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল অপশ্যন এ 1209 খ্ৰীষ্টাব্দ 1226 খ্ৰীষ্টাব্দ 1206 খ্ৰীষ্টাব্দ 1526 খ্ৰীষ্টাব্দ ইয়াৰে এনচাৰ চি 1206 খ্ৰীষ্টাব্দ পোন প্ৰথমবাৰৰ বাবে মোগল আৰু আহোমে 1206 খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল 29 নম্বৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ইয়াতে অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ল চি 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল 30 নম্বৰ প্ৰশ্ন শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত হৈছিল অপশ্যন এ ইংৰাজ আৰু আহোম বি আহোম আৰু মোগল চি মান আৰু আহোম ডি মান আৰু ইংৰাজ ইয়াৰে এনচাৰটো হৈছে বি আহোম আৰু মোগল শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত 21 নম্বৰ প্ৰশ্ন শৰাইঘাট যুদ্ধ আহোমৰ নেতৃত্ব দিয়া সেনাপতি কোন আছিল অপশ্যন এ পুনৰানন্দ সিংহ বি লাচিত বৰফুকন চি গদাধৰ সিংহ ডি গদাপাণি ইয়াৰে শুদ্ধ উত্তৰটো বি লাচিত বৰফুকন শৰাইঘাট যুদ্ধ আহোমক নেতৃত্ব দিয়া সেনাপতি আছিল লাচিত বৰফুকন নম্বৰ প্ৰশ্ন বাঘ হাজৰিকা কোন আছিল অপশ্যন দিয়া আছে এ ইছমাইল ছিদ্দিক বি ইছলামিক হুছেইন চি পৃথু ডি এটাও নহয় ইয়াৰে এনচাৰ এ ইছলামিক ছিদ্দিক বাঘ হাজৰিকা ইছমাইল ছিদ্দিক আছে 33 নম্বৰ প্ৰশ্ন গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল অপশ্যন দিয়া আছে এ মূলা গাভৰু বি ফুলমতী চি জয় কুঁৱৰী ডি ৰাণী গাভৰু এনচাৰ চি জয়মতী কুঁৱৰী গদাধৰ সিংহৰ পত্নীৰ নাম আছিল জয়মতী কুঁৱৰী 34 নম্বৰ প্ৰশ্ন জয়দৌল কোনে নিৰ্মাণ কৰিছিল অপশ্যন দিয়া আছে এ ৰুদ্ৰসিংহ বি শিৱসিংহ চি গদাপাণি ডি প্ৰতাপ সিংহ ইয়াৰে উত্তৰটো হ'ল এ ৰুদ্ৰসিংহ জয়দৌল নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই 35 নম্বৰ প্ৰশ্ন শুক্লেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন কৰা হৈছিল অপশ্যন দিয়া আছে এ ৰুদ্ৰসিংহ ডি প্ৰমত্ত সিংহ চি গদাধৰ সিংহ ডি বনচন্দ্ৰ ইয়াৰে শুদ্ধটো বি প্ৰমত্ত সিংহ শুক্লেশ্বৰ মন্দিৰ প্ৰমত্ত সিংহৰ ৰজাৰ নেতৃত্ব হৈছিল 36 নম্বৰ প্ৰশ্ন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল
ইয়াতে অপশ্যন দিয়া আছে এ 14 বাৰ, বি 13 বাৰ, চি 4 বাৰ, ডি 17 বাৰ। ইয়াৰে শুদ্ধ উত্তৰটো ডি 17 বাৰ। মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। 31 নম্বৰ প্ৰশ্ন, মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে এ 3 বাৰ, বি 5 বাৰ, চি 7 বাৰ, ডি 2 বাৰ। ইয়াৰে শুদ্ধ উত্তৰটো এ 3 বাৰ। মানে অসম আক্ৰমণ 3 বাৰ কৰিছিলে। 38 নম্বৰ প্ৰশ্ন, অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল? অপশ্যন দিয়া আছে এ বদন ফুকন, বি গদাধৰ সিংহ, চি লাচিত ফুকন, ডি ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো এ বদন ফুকন। অসমলৈ মান অনা ব্যক্তিগৰাকী হ'ল বদন ফুকন। 40 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ল 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। 40 নম্বৰ প্ৰশ্ন, বেগম ৰহমান বানু কোন অসমীয়া জীয়ৰীৰ নাম? অপশ্যন দিয়া আছে এ জয়মতী কুঁৱৰী, বি মূলা গাভৰু, চি ৰমণী গাভৰু, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি ৰমণী গাভৰু। বেগম ৰহমান বানু ৰমণী গাভৰুৰ অসমীয়া জীয়ৰীৰ নাম। যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও হেল্প হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।